হেল্ল' এভৰিৱান, মোৰ লগত আজি এখন বিয়া খাই আহোঁগৈ ব'লক। আৰু যোৱাৰ আগমুহূৰ্তত এইটো পৰ্বটো থাকেই নহয়নে বাৰু, ফটো মৰা, ভিডিঅ' কৰা, এইখিনি আগতীয়াকৈ কৰি লোৱাৰ পাছতহে যোৱা হয়, য'তে যোৱা হয় নহয়নে বাৰু। আৰু কাৰণ ঘৰত থাকিলেতো এনেদৰে থকা নহয় ন, কিবা অকেজন হওক, বিয়া হওক, তেনেকুৱাতহে হওক অকণমান সাজোন কাচোন কৰি নিজকে ধুনীয়া কৰি লোৱা হয়। আৰু ইয়াত দেখিছেনে, ভিডিঅ' কৰোঁতে ফটো মাৰোঁতে মানে পৰিয়ে গৈছোগৈ। আৰু বৌ, মই, বেটা আৰু বৌৰ ল'ৰাটো গৈছিলোঁ বিয়া খাবলৈ। ওচৰৰে হয়, আমাৰ বংশৰ হয়, ঘৰৰে বিয়া, তথাপিও মানে দেৰিকৈহে যোৱা হৈছে। সোনকালে কিবা ওলাই মেলি যাবলৈ এলাহ লাগে, সেইবাবে অকণমান দেৰিকৈ যাম বুলি ৰৈ দিলোঁ। আৰু বিয়াৰ ঘৰত গৈ পালোগৈ, বহিলোঁ। আৰু এয়া আমাৰ কইনাক আজি বৰ ধুনীয়া লাগিছে দেখিবলৈ নহয়নে বাৰু। আৰু বিয়া ঘৰত সকলোকে মানে চাইছোঁ, আৰু ইগৰাকীকো ধুনীয়া লাগিছে, সিগৰাকীকো ধুনীয়া লাগিছে, গোটেইখিনিকে চাই লৈছোঁ। আৰু অকণমান দেৰি বহাৰ পাছত এয়া খাবলৈ বুলি আমাক ভিতৰলৈ সোমোৱাই নিলে। আৰু খানাটো খুব টেষ্টি হৈছিলে। খাই বৈ আহি আকৌ অলপ বহোঁ বোলো। এয়া কইনাই আমাৰ ফটোশ্বুট কৰি আছে, তাৰ পাছতে আমাকো মাতিলে এয়া ফটো দুকপি তোলো আহ বুলি। এয়া ওচৰৰ খুৰীহঁতৰ লগতে দুকপিমান ফটো তুলি ল'লোঁ। আৰু এয়া বেটাৰ পৰা দেখিছেনে, শান্তিকৈ ৰ'বলৈও পৰা নাই। সৰু ল'ৰা থাকিলে উপায় নাই আৰু নহয়নে বাৰু। আৰু আপোনালোকে মোক আজি কেনেকুৱা দেখিছে কমেণ্ট এটা কৰিব দেই। আজি বহু দিনৰ মূৰত এই সাজযোৰ পিন্ধিছোঁ। বিয়াৰ পাছতে এবাৰমানহে পিন্ধা হৈছিল পাটৰ কাপোৰযোৰ, আকৌ এবাৰ বহু দিনৰ মূৰত পিন্ধিছোঁ। কমেণ্ট এটা কৰি ক'ব কেনেকুৱা দেখিছে। আৰু তাতে বিয়া ঘৰতে ৰীল দুটামানো বনাই ল'লোঁ, চান্স পাওঁতে ডান্স মাৰি লৈছোঁ, যিহেতু ইমান ধুনীয়াকৈ সজাই থোৱা আছে। আৰু আজিৰ ভিডিঅ'টোত ইমানেই দেখালোঁ। চাই যদি ভাল পায় কমেণ্ট এটা কৰিব, আৰু মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব দেই। আজিলৈ বাই।